নমস্কাৰ মই পিকুমণি আপোনালোক সকলোকে মোৰ বেসিক ভিডিঅ'লৈ স্বাগতম জনাইছো লগতে মোৰ ইউটিউব চেনেল পিকুমণি ফেচবুক পেজ পিকুমণি লৈ আপোনালোকক স্বাগতম জনাইছো আৰু সমূহ ৰাইজক শিৱৰাত্ৰিৰ হিয়াভৰা শুভেচ্ছা জনাইছো লগতে যেহেতু আমাৰ মিচিং সমাজৰ আলি আই লৃগাং আহি আছে গতিকে আলি আই লৃগাঙৰ আগতীয়াকৈ আপোনালোকক আন্তৰিক হিয়াভৰা শুভেচ্ছা জনাইছো আজি আপোনালোকক এনেকুৱা এখন বিপণীলৈ মই লৈ যাব বিচাৰো বা এনেকুৱা এখন বিপণী কথা মই আপোনালোকক জনাব বিচাৰো য'ত আপোনালোকে অসমৰ জাতি জনগোষ্ঠীৰ বিভিন্ন ধৰণৰ জনগোষ্ঠীৰ থলুৱা হাতে বোৱা কাপোৰসমূহ আপোনালোকে বিচৰা ধৰণৰ দামেৰে পাব অসমৰ সকলো ধৰণৰ থলুৱা হাতে বোৱা কাপোৰ যদি আপোনালোকে বিচাৰি আছে সকলো জাতি জনগোষ্ঠীৰ কাপোৰ যদি আপোনালোকে বিচাৰি আছে তেন্তে এই ভিডিঅ'টো আপোনাৰ কাৰণে সম্পূৰ্ণ ভিডিঅ' আপোনালোকে চাব সম্পূৰ্ণ ভিডিঅ' আপোনালোকক মই দেখুৱাবলৈ যত্ন কৰিছোঁ আপোনালোকে ভিডিঅ'সমূহ স্কিপ নকৰাকৈ চাব তেন্তে লৈ যাওঁ আপোনালোকক দোকানখনলৈ নমস্কাৰ মই পিকুমণি আপোনালোক সকলোকে মোৰ বেসিক ভিডিঅ'লৈ স্বাগতম জনাইছো লগতে মোৰ ইউটিউব চেনেল পিকুমণি ফেচবুক পেজ পিকুমণি লৈ আপোনালোকক স্বাগতম জনাইছো আৰু সমূহ ৰাইজক শিৱৰাত্ৰিৰ হিয়াভৰা শুভেচ্ছা জনাইছো লগতে যেহেতু আমাৰ মিচিং সমাজৰ আলি আই লৃগাং আহি আছে গতিকে আলি আই লৃগাঙৰ আগতীয়াকৈ আপোনালোকক আন্তৰিক হিয়াভৰা শুভেচ্ছা জনাইছো আজি আপোনালোকক এনেকুৱা এখন বিপণীলৈ মই লৈ যাব বিচাৰো বা এনেকুৱা এখন বিপণী কথা মই আপোনালোকক জনাব বিচাৰো য'ত আপোনালোকে অসমৰ জাতি জনগোষ্ঠীৰ বিভিন্ন ধৰণৰ জনগোষ্ঠীৰ থলুৱা হাতে বোৱা কাপোৰসমূহ আপোনালোকে বিচৰা ধৰণৰ দামেৰে পাব আৰু তাত তেওঁলোকৰ ব্যৱহাৰ পাতি খুব ভাল আৰু বিশেষকৈ মই জনাব বিচাৰো যিসকল আমাৰ মিচিং আপোনালোকে ৰেডি টু ৱেৰ পুৰুষসকলে যদি আপোনালোকে বিচাৰি আছে বা এতিয়ালৈকে আপোনালোকে কিনা নাই বা ক্ৰয় কৰা নাই যে ৰেডি টু ৱেৰ মোক ধুনীয়া মিবুগালু এখন লাগে মোক এৰকক এখন লাগে মোক এনেকুৱা ৰিবি গাছেং লাগে হয়তো মই পিন্ধা এনেকুৱা চেম নাপাব পাৰে আপোনালোকে বা মোক গেৰ এখন লাগে যদি আপোনালোকে এনেকৈ বিচাৰি আছে যে মই বিচাৰি পোৱা নাই বিশেষকৈ মই ক'ব বিচাৰো গোলাঘাট বাকী ৰাইজৰ কাৰণে খুব সুখবৰ আৰু এই বিপণীখন আছে গোলাঘাটত মই আপোনালোকক লৈ যাব বিচাৰো এই বিপণীখন গোলাঘাটৰ কোনখিনিত আছে ক'ত আছে আৰু তাত কি কি ধৰণৰ কাপোৰ আপোনালোকে পাব অকমান আপোনালোকক ভিডিঅ'ৰ মাজলৈ মই লৈ গৈ দেখুৱাব বিচাৰো তেন্তে দেৰি নকৰি আপোনালোকক লৈ যাব বিচাৰো মই এই বিশেষ বিপণীখনলৈ আহক তেন্তে দেৰি নকৰো মোৰ সৈতে লৈ যাব বিচাৰো আপোনালোকক বিশেষ দোকানখনলৈ আৰু দোকানখনৰ ভিতৰত সোমোৱাৰ আগতেই আপোনালোকক মই দোকানখনৰ নামটো জনাব লাগিব দোকানখনৰ নাম হৈছে কুঞ্জ চিল্ক হাউচ আৰু এই দোকানখন আছে নিয়াৰ ডেইলি মাৰ্কেট অপজিট বালিকা ভৱন ৰঙাজান অৰ্থাৎ গোলাঘাট সোমাই দেখিলে আমাৰ মহিলাসকলৰ ইউনিফৰ্ম আপোনালোকে দেখিছেই নহয় আৰু অকণমান সোমাই গৈছোঁ বাহ কি ধুনীয়া ধুনীয়া টুপি পিন্ধিয়ে চাওঁ নেকি নাই মই পিন্ধি চোৱাৰ আগতে আপোনালোকক দোকানখনৰ ভিতৰত অকণমান সোমাই যিহেতু মই কাপোৰৰ কথা আপোনালোকক কৈ আহিছোঁ কিন্তু ইয়াত কাপোৰৰ লগতে আপোনালোকে যাৱতীয় সকলো ধৰণৰ বয়বস্তু ইয়াতে ক্ৰয় কৰিব পাৰিব আপোনালোকে ল'ব পাৰিব টুপিৰ পৰা বেগৰ পৰা মণিয়ৰিৰ পৰা মই হিচাপ দিব নোৱাৰোঁ আপোনালোকক অকণমান আপোনালোকক মই দেখুৱাব বিচাৰোঁ কাপোৰসমূহ ধুনীয়া ধুনীয়া ৰঙৰ কাপোৰ কালাৰ কম্বিনেশ্যন বিৰাট ভাল কোৱালিটি ক'বই নালাগে আপোনালোকে যিসকলে বিশেষকৈ গোলাঘাট বাকী এই দোকানখন এতিয়ালৈকে জনা নাই আপোনালোকে আহিব তাৰ আগতে মই কাপোৰ কেইযোৰমান আপোনালোকক দেখুৱাইছোঁ কি ধুনীয়া কাপোৰ এয়া ৰিবি গাছেং ৰঙা যোৰা এই কালাৰটো পাহৰি গৈছোঁ নহয় কি কৈছিলে কালাৰটো জনাবচোন আপোনালোকে কি ধুনীয়া কাপোৰ কালাৰ কম্বিনেশ্যন কোৱালিটি মই আকৌ কৈছোঁ বিৰাটেই ধুনীয়া আৰু তেওঁলোকৰ দামবিলাক খুব এফৰ্ডেবল হয় আপোনালোকে বিচৰা ধৰণে পাব সকলো ধৰণৰ অসমৰ জনগোষ্ঠীৰ থলুৱা হাতে বোৱা কাপোৰ আপোনালোকে পাব এৰকক এভেইলেবল আছে মিবুগালু এভেইলেবল আছে যিসকলে ভাবি আছে যে যিসকল বিবাহিত যে মই নতুন মিবুগালু এখন পিন্ধি মোৰ মানুহজনীৰ সৈতে এবাৰ লৃগাঙত ফটো তুলিম তেন্তে আপোনাৰ কাৰণে আৰু যিসকল ডেকালৰে ভাবি আছে যে মোক ৰেডি টু ৱেৰ মিবুগালু এখন লাগে যিখন পিন্ধি মই মোৰ আপোনগৰাকীৰ লগত লৃগাঙত ফূৰ্তি কৰিম তেন্তে দেৰি নকৰি আপোনালোকে গোলাঘাট ৰঙাজান নিয়াৰ ডেইলি মাৰ্কেট অপজিট বালিকা ভৱন ৰঙাজানত আছে দোকানখন আপোনালোকে যাব তাত আপোনালোকে ৰেডি টু ৱেৰ মিবুগালু পাব মিবুগালুখন ক্ৰয় কৰি আপোনালোকে আপোনগৰাকীৰ লগত আপোনজনীৰ লগত এইবাৰ লৃগাঙত ফূৰ্তি কৰিব পাৰিব মই কেইখনমান আপোনালোকক ৰেডি টু ৱেৰ মিবুগালুক দেখুৱাব বিচাৰোঁ তাৰ আগতে অকণমান আপোনালোকক মোনা দেখুৱাইছোঁ ইয়াত আপোনালোকে পুৰাং লৈ ল'ব পাৰিব ছোৱালীসকলে নিজৰ ভালপোৱা ল'ৰালৈ আৰু বোৱাৰীসকলে মানুহজনলৈ ডেকাসকলে নিজৰ ভালপোৱা ছোৱালীগৰাকীক লৈ দিব পাৰিব অকণমান ঘৰৰ পৰা পুৰাং কেইটামান লৈ আপোনালোকে একেলগে খাবগৈ পাৰিব এইকেইখন হৈছে আমাৰ ৰেডি টু ৱেৰ মিবুগালু আৰু ইয়াত আন আন জনগোষ্ঠীৰো আছে আপোনালোকে ৰেডি টু ৱেৰ মিবুগালু যদি বিচাৰি আছে তেন্তে কুঞ্জ চিল্ক হাউচত আপোনালোকে ভিজিট কৰিবলৈ নাপাহৰিব মোৰ কথা ক'ব নিশ্চয় আপোনালোকক অকণমান হ'লেও ডিছকাউণ্ট কৰিব
ধুনীয়া ধুনীয়া ৰঙৰ মোনাও আছে, ধুনীয়া পেণ্টো আছে। যদি ডেকালৰে ভাবিছে যে এবাৰ নতুন পেণ্ট এটা পিন্ধিম, মই মোৰ ভালপোৱা ছোৱালীজনীৰ লগত বাইকত উঠি পেলাই অকণমান ফূৰ্তি কৰিম, তেন্তে সেয়াও পাৰিব আপোনালোকে। ধুনীয়া ধুনীয়া বেগ, ধুনীয়া ধুনীয়া মোনা, লেডিছসকলেও আমাৰ জেণ্টছসকলেও পাৰিব। অকণমান আপোনালোকক পুনৰবাৰ মই দোকানখন দেখুৱাইছোঁ। দোকানখনৰ নাম কুঞ্জ চিল্ক হাউচ আৰু এয়া আছে আমাৰ ডেইলি মাৰ্কেট নিয়েৰ বালিকা ভৱন, ৰঙাজান। আপোনালোকক মই কেইখনমান টচ মুগাৰ গামোচা, টচ মুগা যোৰা আৰু টচ ৰিহা আপোনালোকে ইয়াত পাব। কিছুমান আপোনালোকক দেখুৱাবৰ আচলতে সম্ভৱ হোৱা নাই। মই আকৌ কিছুমান মিচিং কাপোৰ আপোনালোকক দেখুৱাব বিচাৰোঁ। এইকেইযোৰ কি ধুনীয়া ধুনীয়া কাপোৰ, কালাৰ কম্বিনেশ্যন, কোৱালিটি পুনৰ কৈছোঁ খুব ভাল। যদি আমাৰ গোলাঘাটৰ ৰাইজে বিচাৰিছে ৰিহা এখন, গামোচা এখন আৰু ছিংগুল টচৰ মুগা মেখেলা এখন, তেন্তে আপোনালোকৰ কাৰণে দেৰি নকৰিব। আৰু যিসকল অনলাইনত আপোনালোকে ক্ৰয় কৰিব বিচাৰিছে, আপোনালোকে অনলাইনত ক্ৰয় কৰিব পাৰিব। তেওঁলোকৰ ফোন নাম্বাৰ মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে ক্ৰয় কৰিব পাৰিব। আজিৰ ভিডিঅ' ইমানেই। আপোনালোকক পুনৰবাৰ লগ পাম আন এটি ভিডিঅ'ত।